2001 পৰা 2001 যদি 10 বছৰত 10 জন হিন্দু মানুহৰ জন্ম হৈছে, মুছলিম মানুহৰ 29 জন জন্ম হৈছে। ইয়াৰ ফলত আপোনালোকে, মই পলিটিক্সৰ কথা বাদ দিয়ক, ইয়াৰ ফলত আপোনালোকে দেখিব যে অসমত হিন্দু মানুহৰ লাইফষ্টাইল বিলাক ভাল হৈছে। সবৰ গাড়ী আহিছে, স্কুটাৰ আহিছে, লৰা ছোৱালী ডক্টৰ হৈছে, বাহিৰত গৈছে, কাম কৰিছে। ডেফিনেটলি জনসংখ্যা 10% হোৱাৰ লগে লগে লাইফষ্টাইল হেজ অলসো ইম্প্ৰুভ। আজি হিন্দু মানুহবিলাকৰ মাজত তেওঁলোকৰ দেখিলে গম পায় এইটো ঘৰ বিল্ডিং হিন্দু, ইয়াৰ বাহিৰত ধুনীয়া বাৰী এখন আছে হিন্দু। এগেইনষ্ট ডেট 29% বাৰ্থ লৈ পেলাই আজি মুছলমান মানুহবিলাক কেইটামান সংকটত পৰিছে। এটা হ'ল যে বাগবৰ চেঙাত আপুনি কিমান মানুহ ৰাখিব পাৰিব, জলেশ্বৰত কিমান মানুহ ৰাখিব পাৰিব। সেইকাৰণে ৰিচেণ্ট টাইমত আপুনি দেখিব যে মুছলিম মানুহবিলাকে খালী মাটিত সোমাই যোৱাৰ এটা প্ৰৱণতা বাঢ়িছে। আউট অফ কম্পালচন, মানুহটো ক'ৰবাত থাকিব লাগিব। আৰু যাওঁতে ক'ত গৈছে, ফৰেষ্টত সোমাইছে। ফৰেষ্টত সোমোৱাৰ লগে লগে কনফ্লিক্ট উইথ ল আৰম্ভ হৈছে, কাৰণ আইনে ফৰেষ্টত যাব দিব নোৱাৰে। যোৱা কিছুদিনত মুছলিম মানুহে কাম কৰিবলৈ কেৰেলা আদি জাগাত যোৱা বাঢ়ি গৈছে। যোৱা কালিও আমি 9 গৰাকী মহিলাক ধৰিছোঁ, লৈ আহিছোঁ, যোনে কেৰেলাত গৈ চাকৰি দিম বুলি লৈ গৈ দেহ উপাৰ্জনকাৰী কামত ব্যৱহাৰ কৰিছে। বেচিকেলি আমাৰ নামনি অসম আৰু মধ্য অসমত মুছলিম মানুহখিনি এটা ডাঙৰ সামাজিক টেনশ্যনত তেওঁলোক আজি ৰখি আছে। এঘৰ মানুহৰ ঘৰত এতিয়া পপুলেশ্যন বাঢ়িছে নাই বাঢ়া, আমি NFSA ছাৰ্ভেত যাব নালাগে। কালি যদি হাউচে কয় যে আমি টিম এটা গৈ চেঙা, বাগবৰ, জনিয়া, জলেশ্বৰ চাই আহোঁ, চাই আহিলে কথাটো ওলাব যে একোজনী ছোৱালী, ইনফেক্ট মইতো উপাধ্যক্ষ মহোদয়ক প্ৰস্তাৱ কৰিম যে আমাৰ সদনত বিশেষকৈ উজনিৰ সদস্যখিনিয়ে নামনি অসমৰ পভাৰ্টিও দেখা নাই, নামনি অসমৰ সমাজৰ ভয় লগা চিত্ৰখনো দেখা নাই, সম্ভাৱনাও দেখা নাই। মেক্সিমাম এক্সপানশ্যন অফ এডুকেশ্যন আমি কৰিব লাগিব আৰু হেল্থৰ আমি বিকাশ কৰিব লাগিব। ইয়াতে কোনো পলিটিক্সৰ কথা নহয়। নহ'লে কি হ'ব, আজি এইখন ফৰেষ্ট, কালি সেইখন ফৰেষ্ট, কালি গোলাঘাট, কালি ডিব্ৰুগড়, কাকো আপুনি ৰাখিব নোৱাৰে। কাৰণ মানুহকতো লিভিং স্পেচ নোহোৱা হৈ গৈছে, মানুহ কমি কমি আহিছে। সেইকাৰণে মোৰ অনুৰোধ যে পপুলেশ্যন কণ্ট্ৰলৰ বাবে মই যিখিনি কথা কৈছোঁ সেইখিনি আপোনালোকে পলিটিক্সৰ পৰা ডিলিং কৰি দিয়ক। কাৰণ আই হেভ চিন দ্য পভাৰ্টি, মই মানুহৰ দৰিদ্ৰতা দেখিছোঁ। এতিয়া মই আচৰিত হওঁ যে মই পপুলেশ্যনৰ কথা ক'লে ইয়াত প্ৰতিবাদ কৰিবলগীয়া কি আছে? নাই হোৱা বুলিতো কৈ লাভ নাই, হোৱাটোতো হয়। এতিয়া আৰু কোনেও হৈ থকাটোও নিবিচাৰে। আৰু আজি যদি হাউচত আমাৰ গোটেই মুছলমানক বিশ্বাস কৰা MLA সকলক আমি চাওঁ, চবৰেতো সন্তান কম, 2, 3, 4টা। এতিয়া এইটো কথা ক'ব গ'লে হিমন্ত বিশ্ব শৰ্মাৰ দেউতাকৰ ইমান সন্তান আছিল, এই ইলজিকেল কথাবিলাক কৈ পেলাই এইটো কোনো কৈ লাভ নাই। যদি মোৰ দেউতাৰ 69ত 5টা ল'ৰা আছিলে, আপোনালোকৰ দেউতাৰ 69ত কিমান ল'ৰা আছিল, এইটো 2-3টা ক্ৰিকেট টিম হৈ যাব। গতিকে এই কথাবিলাক কোৱাৰটো কোনো মিনিং নাই। এই কথাবিলাক হৈছে যে প্ৰপৰ্চনেটলি সেই সময়ত গেপটো 100 আছিল, আজি গেপটো নামি 29 and 10, 19%। ইয়াক যদি another 5-6% আমি কমাই দিব পাৰোঁ, everybody will have a decent life। আৰু সেইকাৰণে মই ভাবোঁ যে অন দিছ ইছ্যু কংগ্ৰেছ, UDF আৰু BJPৰ মাজত কাৰো পাৰ্থক্য নাই। কোনোবাই ক'ব পাৰে 8টা ল'ৰা জন্ম দিয়ক। যদি আজমল ফাউণ্ডেশ্যনে 8টা ল'ৰাৰে স্কলাৰশ্বিপ দিয়ে, আই হেভ ন' প্ৰব্লেম। কিন্তু দিবতো নোৱাৰে, কোনেও দিব নোৱাৰে হিউমেনলি। 1.5 কোটি মানুহক স্কলাৰশ্বিপ দিয়া সম্ভৱ নেকি? 1.5 কোটি মানুহক চাকৰি দিয়া সম্ভৱ নেকি? 1.5 কোটি মানুহক হেল্থত দিয়া সম্ভৱ নেকি? কোনে দিব লাগিব? ইট হেজ টু বি বাই গভৰ্ণমেণ্ট। এই বাবা, ইয়াত মানুহ বঢ়াটো কিবা ছাৰ্ভে লাগে নেকি? এইটো আমাৰ চকুৰ আগত বৰপেটা মেডিকেল কলেজত 1 ঘণ্টা থিয় হ'লেই নাৰ্ছ গৈছে আহিছে, নাৰ্ছ গৈছে আহিছে। এইটো বাস্তৱ। ইয়াত কোনো আৰু কি ছাৰ্ভে টাৰ্ভে লাগে? এইবিলাকততো কোনো, মই নিজে পগলা হৈ যাওঁ। মই তাতে ৰখি থাকোঁ, নাৰ্ছৰ ঘাম ওলাই যায়।
এইবিলাক হৈছে যদিও কথাটো বাট দিজ আৰ ৰিয়েলিটি আৰু এই ৰিয়েলিটি কোনেও নিবিচাৰে কোনে বিচাৰিব দৰিদ্ৰতাক লৈ কোনোবাই ৰাজনীতি কৰিব নি বোলে এইবোৰ মোৰ ভোট এইবোৰ ভোট কাৰণে জন্ম হওক আৰে ভোট আজিহে যোৱাকালিলৈকেতো কংগ্ৰেছত থাকোঁতে আমিয়ে কান্দি আছিলোঁ মুছলিম মানুহে আমাক ভোট নিদিয়ে UDFক ভোট দি দিয়ে সদায়তো আমাৰ ভোট হৈ নাথাকে আৰু সমষ্টিত এজনেহে জিকিব বাকীবিলাকৰ কাৰণেতো এইটো ভোট নহয় হাৰাওতো মানুহ আছে আজি কিমান ভেঞ্চাৰ MLA দৌৰি আছে হয় নহয় গতিকে এইটোতো চবৰ কাৰণে ভোট নহয় লটাৰী এজনৰ খুলিব তাৰ কাৰণে 1.5 কোটি মানুহৰ জন্ম হ'ব নেকি এইটোতো কোনো কথা নহয় সেইকাৰণে মই ভাবো যে ইয়াৰ এটা বাস্তৱিক সলিউশন আমাক লাগে যেতিয়া আমি ধুবুৰীৰ MLA বিলাকে কথা কওঁ ডিব্ৰুগড় MLA খিনি অলপ বুজি কম পায় ডিব্ৰুগড় তিনচুকীয়াৰ MLA খিনিয়ে ধুবুৰীৰ কথা ক'লে বেয়া পায় দুখন অদ্ভুত বেলেগ সমাজ আকাশৰ পৰা চালেও আপোনালোকে গম পাব যে ঘৰ 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 আকৌ উজনিত আমি ঘৰেই নাপাওঁ ইটো ঘৰৰ পিছত গৈ সিটো ঘৰ অসমৰ ভিতৰতে দুখন অসম হৈ আছে সেইকাৰণে মই ভাবো যে 7 দিনৰ এটা ষ্টাডি টুৰ হ'ব লাগে যে মধ্য আৰু নামনিৰ বিধায়কসকলে 7 দিন ডিব্ৰুগড় তিনচুকীয়াত থাকক তেতিয়া বুজি পাব যে কম পৰিয়াল হোৱাৰ কাৰণে মানুহবোৰ কিমান সুখত আছে আৰু ডিব্ৰুগড় তিনচুকীয়াৰ MLA খিনি অলপমান বাগবৰ জনিয়া সাউথ চালমাৰা যাওক তেতিয়া আমি বুজি পাম যে কিমান প্ৰয়োজন শিক্ষাৰ বিকাশ কৰা স্বাস্থ্যৰ বিকাশ কৰা কিমান প্ৰয়োজনীয়তা আছে মই আমাৰ স্পিকাৰ ডাঙৰীয়াৰ লগত আলোচনা কৰি এই বিষয়ে ব্যৱস্থা লম অসমৰ প্ৰেক্ষাপটত ইট ইজ নট এন্টি মুছলিম দিস ইজ এন্টি পভাৰ্টি সো এই বস্তুটোহে আমি মনত অনুভৱ কৰিব লাগে নাথিং টু ডু উইথ আৰু 20-40 বছৰ পিছত এনেও মুছলিম মানুহৰ কমি যাব কোনে এনেকে চলাব পাৰিব নোৱাৰিব আমি অলপ প্ৰসেসটো এক্সপিডাইট কৰিব খুজিছো যাতে অসমখন 5খন শ্ৰেষ্ঠ ৰাজ্যৰ মাজত এখন হ'ব পাৰে